হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভোগালী বিহু পালেহি যিহেতু ময়ো আয়োজন অকণমান চলাই দিলোঁ বিহুৰ, আৰু এয়া ঢেঁকী দিবলৈ গৈছোঁ। মাৰ সৈতে এনেকৈ গুড়া খুন্দিলোঁ। বিহু বুলি ময়ো পিঠা পনা অকণমান এনেদৰে বনালোঁ। কি বনালোঁ আপোনালোকে চাওকচোন, কেনেকুৱা হৈছে জনাব। দেখিবলৈ ধুনীয়া নহ'ব পাৰে, কিন্তু খাবলৈ খুব টেষ্টি হৈছিলে। আৰু এনেদৰে ময়ো কিবাকিবি অকণমান বনালোঁ। বিহু বুলি সকলোৰে ঘৰতে পিঠা পনা বনাই আছে যিহেতু ময়ো অকণমান কিবাকিবি এনেদৰে প্ৰস্তুতি চলাইছোঁ। ইমান ভালকৈ বনাবলৈ নাজানো, তথাপি বাৰু বিহু বুলি চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে পাতি পিঠা, আৰু এয়া নাৰিকলৰ লাডু হয়, আৰু এয়া চুজিৰ লাডু বনাইছোঁ, আৰু এইখিনি হৈছে তেল পিঠা আৰু বিস্কুট বনাইছিলোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ।